এই আপোনালোক সকলোৱে দেখা পাইছে হয়তো গাঁওখনৰ ৰাস্তাটো কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈ গৈছে। অতদিনে ইমানখিনি চৰকাৰে আমাক সাহায্য দিয়া স্বত্তেও আমাৰ গাঁওখনৰ ৰাস্তাটো কোনো উন্নতি হোৱা আমি সকলোৱে দেখা পোৱা নাই। অতদিনে মানে কি মোৰ এতিয়া 18 বছৰ হ'ল, 18 বছৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰালৈকে ৰাস্তাটো কোনো এতিয়ালৈকে পকীকৰণৰ ব্যৱস্থা হোৱা আজিলৈকে দেখা পোৱা নাই। ইমান দিনে কষ্ট স্বত্তেও আমি পঢ়া শুনা কৰি ইমানখিনি আগবাঢ়িলোঁ। স্কুললৈ যেতিয়া যাব সময় হয় তেতিয়া কলেজৰ জোতা চেণ্ডেল খুলি পেলানি মোজাযোৰ হাতত লৈ পেলানি হয়তো স্কুললৈ যাবলগীয়া হয়। তেনেদৰে এতিয়া ভৱিষ্যত প্ৰজন্ময়ো এনেদৰে আগবাঢ়িবলগীয়া হৈছে। স্কুল কলেজ যাবলৈ হ'লে কোনেও হয়তো চাইকেল এখন লৈও হয়তো আগবাঢ়ি যাব পৰা নাই। ৰাস্তাটোৰ এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হোৱাৰ স্বত্তে আধাৰশিলা স্থাপন কৰিছে বহুতো আমাৰ গাঁৱত, কিন্তু ইমানখিনি কৰাৰ পাছতো গাঁওখনৰ ৰাস্তাটো কোনো উন্নতি হোৱা নাই। চৰকাৰে পইচাখিনি কি কৰিছে কি কথা আমি হয়তো সেয়া নাজানো, কেনেকৈ কি কৰিছে। তথাপিতো কিবা এটা পদক্ষেপ লোৱা হ'লে হয়তো ভাল আছিলে। শিলগুটি অলপ হ'লেও যদি দি দিলেহেঁতেন ৰাস্তাটো তেতিয়া হয়তো আমাৰ বহুতো সুবিধা হ'লহেঁতেন। এয়া আমি সকলোৱে দেখাইছোঁ যে 50 নং দক্ষিণ পূব নামনি চৰাইবাহী অঞ্চলৰ অন্তৰ্গত চৰাইবাহী দুলীয়া গাঁৱৰ এইটো উজনি চুকৰ ৰাস্তা হয়। এনেদৰে আমাৰ গোটেই গাঁওখনৰ ৰাস্তাটোৱে এনেদৰে বোকাময় পৰিৱেশৰ সৃষ্টি হৈছে হয়। সকলোৱে দেখা পাইছে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে। মোৰ বান্ধৱী নিহা শইকীয়াৰ ইয়াত উপস্থিত আছে, তেওঁ ক'ব কেনেদৰে আমাৰ ৰাস্তাটো কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈ আমি কেনেদৰে যান্ত্ৰণাত ভুগি আছোঁ অতদিনে। হয়, আমাৰ ৰাস্তাটো আমি অতদিনে এনেকুৱা অৱস্থাতে দেখা পাইছোঁ। কোনেও উন্নতি কৰিব পৰা নাই। এই ৰাস্তাটো আহিছে যদি আকৌ উভতি যোৱা নিচিনা হয়। পইচাখিনি কোনে কি কৰে আমি কোনেও নাজানো। মই মেট্ৰিক পাছ কৰিছোঁ এইবছৰ। অতদিনে আমি বোকা গছকি স্কুল কলেজলৈ অহা যোৱা কৰি আছোঁ। আমি ঘৰৰ পৰা হয়তো বা দোকানলৈ বা বাহিৰলৈ ওলাবলৈ হ'লেও এবাৰ চিন্তা কৰি চাব লাগিব এই ৰাস্তাটো কেনেকৈ পাৰ কৰিম। চ' আমি ভাবোঁ এই ৰাস্তাটো এনেকৈ আগলৈ কিবা এটা হ'ব। এয়া আপোনালোক সকলোৱে দেখা পাইছেই কেনেকৈ বাইকলা মানুহবোৰে জোতা পিন্ধি অহা স্বত্তেও যে খোজকাঢ়ি আহিবলগীয়া হৈছে ইমান বোকাত। বাইকখন উঠি আহিব নোৱাৰে, কেনেকৈ আহিব এনেকৈ ইমান বোকাখনত? আহিলেতো সৰি পোৱা চান্স হয়। এয়া আপোনালোকে দেখা পাইছে কেনেকুৱা হৈ গৈছে। তাকে ভাগৰ লাগি গৈছেগৈ। আমাৰ গাঁৱৰে হয় এয়া ব্যক্তি। ইমান দিনে তেওঁলোকে সৰুৰ পৰাই দেখাই পাইছে কেনেকুৱা হৈ আছে, বাইকৰ অৱস্থা বেয়া হৈ গৈছে। গোটেই কিবা এটা কৰিলে চৰকাৰখনে হয়তো ভাল হয়। একো কৰিব নালাগে, পকা কৰিব নালাগে এতিয়া ইমান সোনকালে, কিন্তু শিলগুটি ইটাগুটি দি মেলি হ'লেও যদি কিবা এটা কৰিলেহেঁতেন তেতিয়া হয়তো আমাৰ সকলোৱে ভাল। ভুই ৰোৱা অৱস্থা হৈ আছে। পথাৰত ৰোৱা স্বত্তেও আমি ইয়াৰ ৰাস্তাও ৰুব লাগিব। এয়া সকলোৱে দেখা পাইছে কেনেকুৱা হৈ গৈছে, ৰখি যাবলগীয়া হৈছে কেনেকুৱা এটা অৱস্থা। বহুত বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছোঁ আমি। ৰাস্তাটোৰ এই জেগাখন আপোনালোক সকলোৱে মন কৰক যে কেনেকুৱা গাঁতৰ পৰিৱেশৰ সৃষ্টি হৈ গৈছে। ইয়াত যদি চাইকেল এখন লৈও হয়তো অহা হয় তেতিয়াহ'লে ইয়াত পৰি যোৱা চান্স এটা থাকে, কিন্তু আমি এতিয়া কি চাইকেলখন ননাকেও অহা যোৱা কৰিবলৈ আমাৰ প্ৰব্লেম হয়। ইফালে লকডাউন দি আছে, গোটেই বন্ধ, ওলাবলৈও দিগদাৰ হৈছে, মানুহবোৰ চলিবলৈ দিগদাৰ হৈছে, দিন হাজিৰা কৰি চলা মানুহ আমাৰ। তাতে ৰাস্তাটো যদি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈ থাকে তেনেহ'লে আমি কেনেদৰে বাহিৰৰ কামখিনি কৰিবলৈ যাম? খোজকাঢ়ি হয়তো যাব নোৱাৰোঁ, গোটেই আঁঠুলৈকে বোকা হৈ যায়। আপোনালোক সকলোৱে দেখা পাব কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হোৱা এখন গাঁৱত আমি বাস কৰি আছোঁ। অতদিনে কোনো উন্নতিয়ে হোৱা নাই। প্ৰত্যেকখন আমাৰ অঞ্চলৰ গাঁৱেই পকা হৈছে, কিন্তু আমাৰ গাঁৱৰ ৰাস্তাটোহে অতদিনে একো উন্নতি হোৱা দেখা পোৱা নাই। চৰকাৰে সাহায্যও দিছে, কিন্তু এতিয়ালৈকে কোনো এটা উন্নতি হোৱা দেখা নাই। আপোনালোক সকলোৱে দেখা পাইছে কেনেকুৱা হৈ গৈছে আমাৰ ৰাস্তাটো বৰ্তমান। সেইকাৰণে হয়তো মই এটাই বিচাৰোঁ যে চৰকাৰে কিবা এটা পদক্ষেপ লওক। নালাগে পকীকৰণ কৰিব, এতিয়া লকডাউন হৈ আছে, বন্ধ হৈ আছে, কিন্তু আমাৰ ৰাস্তাটো শিলগুটি ইটাগুটি কিবা এটা দি মেলি আমাক হয়তো অকণমান সহায় কৰক। আমি যেন তেনে হ'লেও এই বোকাখিনিৰ পৰা আগবাঢ়ি যাব লাগে, নহ'লে এনেদৰে কেনেকৈ ভৱিষ্যতটো গঢ়িম হয়তো আমি নিজে ভাবি নাপাওঁ। ওলাই আহিব নোৱাৰোঁ এই ৰাস্তাটোৰ কাৰণে। ঘৰৰ ভিতৰততো সদায় সোমাই থাকিলে আমাৰ ঘৰখনৰ কামখিনি নচলে। সেয়েহে আশা কৰোঁ আপোনালোক সকলোৱে যাতে সহায় কৰে, আমাক চৰকাৰে কিবা এটা দিব। সেইকাৰণে
আপোনালোক সকলোৱে চাওক কেনেকুৱা হৈ গৈছে ৰাস্তাটো। এয়া আমি আহি বৰ্তমান শেষ পৰ্যায়ত উপনীত হৈছোঁ। আপোনালোক সকলোৱে দেখিছে ৰাস্তাত ভুৰিব পৰা অৱস্থা হৈ গৈছে। কেনেকুৱা এটা পৰিৱেশে হয়তো গা কৰি দিছে আমাৰ গাঁওখনত। গাঁৱৰ সকলো ৰাইজ উপস্থিতে আছে, বেছিভাগ ৰাইজ পথাৰৰ পৰা আহিছে। দেখিছে কেনেদৰে ভুৰিব পৰা অৱস্থা হৈ গৈছে। মানে হাল নাবালেও হ'ব, কোৰ নামাৰিলেও হ'ব, ইয়াত ডাইৰেক্ট ভুৰিব পৰাই হ'ব। পথাৰত নোলেও ইয়াত হ'লেও ৰুব পৰা এটা পৰিৱেশৰ সৃষ্টি হৈছে অতদিনৰ পৰা। কিন্তু ইমানখিনি হোৱাৰ পিছতো চৰকাৰে কোনো এটা পদক্ষেপ লোৱা আজিলৈকে দেখা নাই। ইমান কষ্টৰ মাজতো মানুহ অহা যোৱা কৰিবলগীয়া হৈছে। তথাপিতো চৰকাৰে যদি কিবা এটা কৰে অতদিনে ইমানখিনি কষ্ট ভুগি অহাৰ পাছত, তেতিয়াহ'লে আমি নিশ্চয় আনন্দিত হ'ম। সকলোৱে দেখিছে কেনেকুৱা হৈ গৈছে ৰাস্তাটোৰ পৰিৱেশ। মোৰ ফালৰ পৰা এটাই অনুৰোধ, যাতে চৰকাৰে আমাৰ ৰাস্তাটোৰ প্ৰতি কিবা এটা পদক্ষেপ গ্ৰহণ কৰে। অতি শীঘ্ৰে যাতে আমাৰ ৰাস্তাটোত শিলগুটি নাইবা ইটাগুটিৰ ব্যৱস্থা কৰি দিয়ে। পকা কৰিব, কিন্তু লাহে লাহে কৰিলে হ'ব। কিন্তু এইখিনিকে যদি আমাক সহায় কৰিলে আমি তেতিয়া সঁচাই নিশ্চয় আনন্দিত হ'ম। বাকী কোনো যাতে একো ভুল নুবুজে, মই একো বেয়াকৈ ইয়াত দেখাবলৈ যোৱা নাই। এয়া আমি দৃশ্য দেখাই আছোঁ যোৰহাটৰ চৰাইবাহী দুলীয়া গাঁৱৰ ৰাস্তা। সেয়েহে কোনো যাতে একো ভুল নুবুজে এই ভিডিঅ'টোৰ যোগেদি। জাষ্ট মই দেখাইছোঁহে যে কেনেকুৱা এটা পৰিৱেশে গা কৰি উঠিছে গোটেই গাঁওখনত। কিমান কষ্টৰ মাজেদি হয়তো আমি জীৱন অতিবাহিত কৰিবলগীয়া হৈছে, সেয়েহে দেখাইছোঁ। বাকী চৰকাৰকে ধৰি সকলো অসমবাসীলৈ মোৰ এটাই অনুৰোধ, যাতে কিবা এটা সহায় কৰে আমাৰ গাঁওখনৰ প্ৰতি। নহ'লে হয়তো আমাৰ ওলোৱা সময়ত বহুত অসুবিধা হৈ গৈছে। শেষত সকলোকে ধন্যবাদ জনাই ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।